নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম 10লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি এটা নতুনকৈ ইউটিউব চেনেল খুলিছে আৰু আপোনালোকে যদি আপলোড দিয়া ভিডিঅ'ত টেক্সট লগাব জনা নাই, তেতিয়াহ'লে আপোনালোকে টেক্সট কেনেকৈ লগাব আৰু আপোনালোকে ডাঙৰ ইউটিউবাৰসকলে টেক্সট কেনেকৈ লগায় আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। কাৰণ যিকোনো এটা ভিডিঅ'ত টাইটেলটো আৰু ডিছক্ৰিপশ্যনটো আমি দেখা পাওঁ, কিন্তু টেক্সটবোৰ আমি দেখা নাপাওঁ। গতিকে টেক্সটবোৰ আপোনালোকে কেনেকৈ কপি কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বলক বন্ধুসকল, ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলত ইউটিউবটো অ'পেন কৰি ল'ব। মই ইউটিউবটো অ'পেন কৰি আছোঁ। আপোনালোকে এতিয়া যিকোনো এটা ভিডিঅ' আপোনালোকে চিলেক্ট কৰি ল'ব। মই ধৰক এই ভিডিঅ'টো মই চিলেক্ট কৰি লৈছোঁ। এতিয়া আপোনালোকে কি কৰিব, তলত যিটো শ্বেয়াৰৰ এটা অপশ্যন আছে, এইটো শ্বেয়াৰৰ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কপি লিংক ইয়াতে ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ যিটো ভিডিঅ'ৰ লিংকটো অলৰেডি কপি হৈ গৈছে। এতিয়া আপোনালোকে বেক যাব। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, আপোনালোকে প্লে ষ্ট'ৰত এটা এপ্লিকেশ্যন আপোনালোকে ইনষ্টল কৰিব লাগিব। আৰু প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব আৰু আপোনালোকে ইয়াতে লিখিব টেক টেক ইউ বুলি আপোনালোকে চাৰ্চ কৰি দিব। আৰু আপোনালোকৰ যিটো টেক ইউ যিটো আপোনালোকে দেখিছে, এইটো টেক ইউ, এইটো আপোনালোকে এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, গতিকে মই অ'পেন কৰি দেখুৱাই আছোঁ আপোনালোকক। অ'পেন হৈ গৈছে। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, গেট টেক্স ফ্ৰম URL ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে লিখক, যিটো আপোনালোকৰ ভিডিঅ'ৰ যিটো লিংকটো কপি কৰিছিলে, সেই লিংকটো ইয়াতে পেষ্ট কৰি দিয়ক। তাৰপিছত আপোনাৰ চেক যিটো অপশ্যন আছে, চেক তাতে ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকৰ সন্মুখত এতিয়া আপোনালোকে দেখিব পাইছে, ভিডিঅ'টোত যিবিলাক টেক্সট লগাইছিলে, গোটেই টেক্সটবিলাক আপোনালোকৰ শ্ব' হৈ গৈছে। বন্ধুসকল, এনেকৈয়ে আপোনালোকে যিকোনো এজন ইউটিউবাৰৰ ভিডিঅ'ৰ টেক্সটবোৰ আপোনালোকে কপি কৰি ল'ব পাৰিব আৰু জানিব পাৰিব যে তেখেতে এই ভিডিঅ'টোত টেক্সট কেনেকৈ লগাইছে। আপোনালোকে এই টেক্সটবোৰ চাইও আপোনালোকে ভিডিঅ'ত লগাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ বন্ধুসকল।